যেটো ইউনিটি ৰেলী সমন্বয় ৰেলী আমি আৰম্ভ কৰিছিলো সমন্বয় যাত্ৰা আৰু বড়োলেণ্ডত যোৱা 5টা বছৰ শান্তি সম্প্ৰীতি আৰু সুস্থিৰতা অহাৰ পিছত অনাগত দিনত এই শান্তিৰ পৰিৱেশটো এই বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া কৰাৰ কাৰণে সকলো ঐক্যভাৱে আগবাঢ়ি যাব লাগিব একেলগে থাকিব লাগিব আৰু সেই কাৰণে আজি এটা সমন্বয় যাত্ৰা এটা আমি আৰম্ভ কৰিছো আৰু সেই সমন্বয় যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠী সকলো ইয়াত অংশগ্ৰহণ কৰিছে 26টা জনগোষ্ঠীৰ বিভিন্ন আমাৰ দাদাসকল ভাইসকল বাইদেউ ভনীসকল লগ কৰিছে একেলগে এই যাত্ৰাটো কৰিছো আৰু আমাৰ এটাই উদ্দেশ্য বড়োলেণ্ডত আহি থকা দশকৰ পৰা দশক ধৰি আমাৰ যেটো অশান্তি হেতু আমি আহি থকা সময়ত নিবিচাৰো আৰু সকলো শান্তিৰে বসবাস কৰিব বিচাৰো গতিকে এই যেটো আমাৰ সমন্বয় যাত্ৰাৰ দ্বাৰা আমি হাতত হাত ধৰি আগবাঢ়ি যাবলৈ বিচাৰিছো বিপিএফৰ আশীৰ্বাদ যাত্ৰা আৰু ইপিপিএলৰ সমন্বয় যাত্ৰা এই দুটা যাত্ৰাই মানুহৰ সৈতে একত্ৰিত হৈছে ভোটলৈ কিমান ৰূপান্তৰিত হ'ব বুলি ভাবে সব ভোটটো ৰাইজেহে দিব যাত্ৰা কৰিলে ভোট দিব না নিদিব এইটো বেলেগ কথা তেখেতসকলে কিবা উদ্দেশ্য লৈ কৰিছে আমি কিবা উদ্দেশ্য লৈ কৰিছো আৰু সমন্বয়টো লাগে আমাক আগতে বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ হৈ গল গতিকে আমি সজাগতা সদায় কৰিব লাগিব যাতে ভাৰতৰ নিচিনা দেশত যত বিভিন্ন জাতি জনগোষ্ঠী আছে ইউনিটি ইন ডাইভাৰ্চিটি গতিকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ মাজতো একত্ৰিত হৈ আমি যাব লাগিব মুখ্যমন্ত্ৰীয়ে একেবাৰে মাৰাথন ৰেলী আৰম্ভ কৰিছে তো ইয়াৰ দ্বাৰা আপোনালোকক আমিওতো মাৰাথন কৰি শেষ কৰিলো 40টা সমষ্টিত আমি কৰা নাছিলো জানো আপোনালোকেতো দেখিছিলে চিৰাঙৰ 7টা সমষ্টিত কৰিলো গতিকে এনেকাই হ'ব ইলেকশ্যনত বলক লাহে লাহে বিপিএফে কেন্দ্ৰীয় ডিক্লেয়াৰ কৰিলে আপোনাৰ কথা আমিও কৰিম বিপিএফৰ ভয় আছে না সেইকাৰণে ইহঁতে বহুত আগতে কৰিছে